দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। দিনৰ পোহৰতেই সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ড। শুভম দাসক হাতেলোটে ধৰি ৰাইজে গতালে আৰক্ষীক। দৰঙৰ ধুলাত দিনৰ পোহৰতেই সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড। ধুলা থানাৰ অন্তৰ্গত দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। মঙ্গলবাৰে দিনৰ পোহৰতেই ৰঙৰ বস্তা চুৰি কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰে খাৰুপিটিয়াৰ শুভম দাস নামৰ চোৰটোক। ঘটনাৰ বিৱৰণ মতে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ চৌহদত থকা এটা ঘৰৰ পৰা ৰঙৰ বস্তা চুৰি কৰি থকা অৱস্থাত নৈশ চকীদাৰে ৰাইজৰ সহযোগত চোৰটোক হাতেলোটে ধৰি ঘটালে আৰক্ষীক। ইয়াৰ পূৰ্বে উন্নয়ন খণ্ডৰ চকীদাৰৰ কোঠালিৰ পৰা এখন বৈদ্যুতিক মটৰ চুৰি কৰা শুভম দাসে নিজে স্বীকাৰ কৰে। উল্লেখ্য যে উক্ত অঞ্চলৰ পৰা বহুকেইটা বৈদ্যুতিক মটৰ চুৰি হোৱা বুলি ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। মোর নাম আব্দুল জব্বর, মই দলগাঁও শিয়ালমাৰী নাইট চকীদার। এতিয়া মানে ইয়াতে মানে চোৰৰ খুব মানে উৎপাত হৈ আছে, চোৰটো ধৰিব পৰা নাই। এতিয়া দিনতে আজি 10 দিন 15 দিন আগতে মানে দিনতে মোৰ ঘৰৰ মোৰ ৰুমৰ থকা ৰুমৰ পানীৰ মটৰ এটা উঠাই লৈ গৈছে দিনত 11টা বজাত। তাৰপিছত আহি আছে মাজে মাজে চোৰটো আহি আছে, কিন্তু কেতিয়া আহে ধৰিব পৰা নাই। মই চাই আছোঁ আৰু যে চোৰটো ধৰিম বুলি মানে এটা মনত এটা হেৰি কৰি আছোঁ যে চোৰটো কিবা কৰি হ'লেও মই ধৰিম আৰু। তাৰপিছত আজিও আকৌ আহিছে। এই মাজতে 2 দিন এই তালা ভাঙি দিছে ৰাতি। ইয়াতে মানে ছাইডত কাম চলি আছে, বিবাহ ভৱনৰ কাম চলি আছে, তাৰে কিবা অলপ মাল বস্তু ৰাখিছে। সেই মাল বস্তু ল'বৰ কাৰণে সি আগতেও অলপ ভাঙা চোৰা কিবা কিবি পাইপ চাইপ এইবিলাক লৈ গৈছে। পানীৰ পাইপ চাইপ আছিল, এইবিলাকো উঠাই লৈ গৈছে। তাৰপিছত এতিয়া কেইটামান টিং আছিল, ভাঙা টুটা ফাটা টিং আছিল, কাটা চিঙা টিং আছিল, টিংকেইটাও লৈ গৈছে। তাৰপিছত মানুহখিনি তেওঁ ধৰিব পৰা নাই, কেনেকৈ ধৰোঁ। আজি আকৌ আহিছে, তাতে মানে 2টা পুটিঙৰ বস্তা আছে, ৰঙৰ বস্তা আছে, সেই পুটিং ল'বলৈ আহিছে। আজি পুটিং ল'বলৈ আহিছে না আৰু কিবা ল'বলৈ আহিছে সেইটো আমি নাজানো, কিন্তু পুটিঙৰ বস্তাটো বাহিৰত ওলোৱা আছে, সি নিজে ওলাইছে। তাৰপিছত তিৰি এজনে দেখা পালে, ইয়াতে মানে তিৰি দেখা পাই কিনে মোক মাতিলে। মই ইয়াতে বাহিৰত কাম কৰি আছোঁ, মাতিলে। মাতাৰ পিছতো সি দৌৰিছে, দৌৰাৰ পিছত তাক পিছে পিছে দৌৰি কিনে তাক ধৰা হ'ল। চুৰি হৈ থাকে, মাজে মাজে হৈ থাকে, এইটো বস্তু হৈ থাকে মাজে মাজে চুৰ। শুভম দাস তেওঁ গোপাল নগৰ, খাৰপিটিয়া টাউনৰ গোপাল নগৰ। আৰক্ষীক গঠাই দিয়া হ'ল, তাক থানাত দিয়া হৈছে। এদিন পুলিচে কি ব্যৱস্থা লয় এতিয়া উচিত ব্যৱস্থা কৰি দিব লাগে। কিন্তু মানে ৰাতি নিউজ ডেস্ক রিপোর্ট, ই নিউজ অসম।